তেখেতক লৈ কিবা ৰচিছিলে নেকি? তেখেতলৈ এটা লিখিছিলোঁ বাৰু, কিন্তু কথাটো এইটো কাকো দিয়া নাই। ফটকৈ তুমি মনত পেলাই দিলা, এতিয়া কথাটো বৰ বেলেগ হ'ব। যোৰহাটলৈ এটা, গুৱাহাটীলৈ দুটা, দিল্লীৰ পৰা বোম্বাইলৈকে হিচাপ কৰিলে দুইজনীয়ে বয়ফ্ৰেণ্ড, হাতৰ পাছে 12টা। অ' বান্ধৈ বৈকুণ্ঠলে যাওঁ, ভাবোতে 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 নাম, অ' বান্ধৈ হৃদয়তে পাম। বৰা ভাত ঢাকনত থাকে মায়ে সদায় গালি পাৰে, 3টা ল'ৰা ছোৱালী বাপেক হলি হেও বোপাই এইবোৰ বাদ দে বাদ দে বাদ দে। IPL ঘুটি 3 পাতি একো নেৰো সদায়, কিন্তু মই হাৰো। পইচা প্ৰয়োজন হ'লে মানুহজনী গহনাকে চুৰ কৰোঁ। দিনত মই কাম নকৰোঁ, মাছ কেঁকুৰা বিচাৰি ফুৰোঁ, ৰাতি হ'লে ঘৰলৈ নাহোঁ, ৰাস্তা কাষত পৰি থাকোঁ। নমস্কাৰ, মই ঋতুৰাজ বৰা, আপোনালোকে চাই আছে সত্য দা ট্ৰুথ। আজি মই উপস্থিত হৈছোঁহি যোৰহাট নগৰৰ পৰা কিছু নিলগৰ মৰিয়নিৰ এখন ভিতৰুৱা গাঁও, খেৰেমীয়া গাঁৱত। আৰু এইখন গাঁৱৰ এগৰাকী অখ্যাত কিন্তু অত্যন্ত প্ৰতিভাৰ গৰাকী এগৰাকী শিল্পীক আজি আপোনালোকৰ আগত চিনাকি কৰি দিম। সেইগৰাকী শিল্পীক ইতিমধ্যে আপোনালোকে চিনি পাইছে, সামাজিক মাধ্যমত বাৰুকৈ ভাইৰেল হৈছে। প্ৰথমে সহযোগী অনুৰাগৰ জৰিয়তে মই পৰিৱেশটো দেখুৱাই ল'ব বিচাৰিছোঁ। এয়া খেৰেমীয়া গাঁৱৰ ভকত বৈষ্ণৱসকলো আমাৰ লগত একগোট হৈছেহি, আৰু সমান্তৰালভাৱে যিগৰাকী শিল্পীৰ কাষলৈ আহিছোঁ সেইগৰাকী শিল্পীকো সহযোগী অনুৰাগে দেখুৱাব। এয়া ভোগেশ্বৰ গগৈ। সহযোগী অনুৰাগে কেমেৰাৰ জৰিয়তে দেখুৱাইছে। এইগৰাকী শিল্পী আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনত তেওঁ এটি পেৰডি গীত পৰিৱেশন কৰি সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছে। সেইগৰাকী ভকত ভোগেশ্বৰ গগৈ কাষত আমি উপস্থিত হৈছোঁ, আৰু সমান্তৰালভাৱে কেইবাগৰাকী ভকত আমাৰ লগত আছে। গতিকে প্ৰথমে মই ভোগেশ্বৰ গগৈ কাষলৈ আহিছোঁ। প্ৰথমে সত্যলৈ আপোনাক স্বাগতম জনাইছোঁ, আৰু আপোনাৰ লগত আজি বহু কথা পাতিম। কিন্তু প্ৰথমেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনত আপুনি যিটো গীত গাই ইতিমধ্যে ভাইৰেল হৈছিলে, সেই গীতটো অকণমান সত্যদা ট্ৰুথৰ দৰ্শকক আমি শুনাবৰ বাবে অনুৰোধ জনাইছোঁ। হয়, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনলৈ অহা সমূহ বা পাই সমস্ত যুৱবাস, সমস্ত যুৱতী বা সমস্ত কণ কণ মইনা সমস্ত লৈ মই প্ৰথমতে সেৱা নিবেদন জনাইছোঁ। কিয়নো 90% বা পায়ে চাগে এই মোৰ গীতটি মানে চাই মানে আশীৰ্বাদ আৰু মৰম আগবঢ়াইছে। সেইবাবে মই তেখেতসকলক প্ৰথমে সেৱা জনাই লৈছোঁ। তাৰপিছতে মই গীতটো আকৌ অকণমান গাই দিছোঁ। অ' বান্ধৈ ঐ অ' বান্ধৈ বান্ধৈ ঐ, বৰগীত ভটিমা মা মা শিকিছোঁ ভালেকৈ। অ' বান্ধৈ ঐ অ' বান্ধৈ বান্ধৈ ঐ, বৰগীত ভটিমা মা মা শিকিছোঁ ভালেকৈ। এইবাৰ মই ভকত হ'ম, এইবাৰ মই ভকত হ'ম, ভাগৱতৰ শপত মই ভকত হ'মেই হ'ম, সঁচাকৈ ভকত হ'মেই হ'ম। ধুতি এখন কিনি ল'ম, পঞ্জাবীও চিলাই ল'ম, ডিঙিটি গামোচা গাত চেলেং মেৰাই ল'ম, সঁচাকৈ ভকত হ'মেই হ'ম হ'ম হ'ম। অ' বান্ধৈ ঐ অ' বান্ধৈ বান্ধৈ ঐ, বৰগীত ভটিমা মা মা শিকিছোঁ ভালেকৈ। 7 দিন 7 ৰাতি ভাগৱতত সোমাই দিলোঁ, কিছু কথা বুজি পালোঁ, নিজকে মই চিনি পালোঁ। নামষাৰ শিকি ল'লোঁ, ভুৰ তাল কিনি ল'লোঁ, শৰণ ভজন লৈ ল'লোঁ। মায়ে মোক আশীৰ্বাদ দিলে এইটোহে আচল পথ, এতিয়া তই ভুৰ তাল বজাই দে বজাই দে বজাই দে। নিতৌ গধূলি হ'লে বাইদেউ ঘৰলে যাওঁ যাওঁ লাগিব, পিছে নেযাওঁ নেযাওঁ মই নেযাওঁ নেযাওঁ। তিনিআলিৰ ৱাইন শ্বপৰ ৰঙা নীলা বটলবোৰ দেখি লওঁ লওঁ লাগিব, পিছে নলওঁ নলওঁ মই নলওঁ নলওঁ। কীৰ্তন এভাগ আনি ল'ম, ঘোষা ভাগো আনি ল'ম, নিতৌ পুৱা গধূলি মই তাকেই গাম গাম গাম, সঁচাকৈ ভকত হ'মেই হ'ম হ'ম হ'ম। অ' বান্ধৈ ঐ অ' বান্ধৈ বান্ধৈ ঐ, বৰগীত ভটিমা মা মা শিকিছোঁ ভালেকৈ। মদ খাওঁ ভাং খাওঁ, দাদাগিৰি ভাল পাওঁ, দিনত মই কাম নকৰোঁ, মাছ কেঁকুৰা বিচাৰি ফুৰোঁ, ৰাতি হ'লে ঘৰলৈ নাহোঁ, ৰাস্তা কাষত পৰি থাকোঁ। বৰা ভাত ঢাকনত থাকে মায়ে সদায় গালি পাৰে, 3টা ল'ৰা ছোৱালী বাপেক হলি হেও বোপাই এইবোৰ বাদ দে বাদ দে বাদ দে।
সমনীয়াৰ আগতে পেঙেলাই কথাবোৰ কওঁ লাগিব পিছে নকওঁ মই নকওঁ ৰঙালী ভোগালী বিহুত বইলাৰ গাহৰিবোৰ খাওঁ লাগিব পিছে নেখাওঁ মই নেখাওঁ সমনীয়াৰ আগতে পেঙেলাই কথাবোৰ কওঁ লাগিব পিছে নকওঁ মই নকওঁ ৰঙালী ভোগালী বিহুত বইলাৰ গাহৰিবোৰ খাওঁ লাগিব পিছে নেখাওঁ মই নেখাওঁ চেং মাৰি গোটাই ল'ম ভেদাইলতা আনি ল'ম 100 এবিধ শাক গোটাই মই খাম সঁচাকৈ ভকত হমেই হম অ বান্ধৈ ঐ বান্ধৈ ঐ বৰগীত ভতিমা মা শিকিছো ভালেকৈ IPL ঘুটি 3 পাতি একো নেৰো সদায় কিন্তু মই হাৰো পইচা প্ৰয়োজন হ'লে মানুহজনী গহনাকে চুৰ কৰোঁ দিনত মই কাম নকৰোঁ মাছ কেঁকুৰা বিচাৰি ফুৰোঁ ৰাতি হ'লে ঘৰলৈ নাহোঁ ৰাস্তা কাষত পৰি থাকোঁ বৰা ভাত ঢাকনত থাকে মায়ে সদায় গালি পাৰে 3টা ল'ৰা ছোৱালী বাপেক খলি হেৰ বোপা এইবোৰ বাদ দে অ বান্ধৈ ঐ বান্ধৈ ঐ বৰগীত ভতিমা মা শিকিছো ভালেকৈ অ বান্ধৈ ঐ বান্ধৈ ঐ বৰগীত ভতিমা মা শিকিছো ভালেকৈ কৃষ্ণ সঁচাকৈ ইমান সুন্দৰভাৱে অৰ্থপূৰ্ণ এটি পেৰডি গীত আপুনি ইমান ধুনীয়াকৈ মানে কেতিয়াৰ পৰা বিশেষকৈ এই গীতটো আপুনি কেতিয়া ৰচনা কৰিলে পেৰডিটো কেতিয়া ৰচনা কৰিলে যেতিয়া মই মানে এই মাজে সময়ে দিহানাম গাই ফুৰোঁ তো এজেগালৈ দিহানাম গাবলৈ মোক নিমন্ত্ৰণ জনালে গাঁৱৰ ল'ৰা এটাই লগ ধৰিলে ককাইদেউ ওলাবচোন বহুত দিন যোৱা নাই অৱশ্যে তাৰপৰা গ'লোঁ গৈ এতিয়া তাত নতুনকৈ কি দেখুৱামগৈ কি গামগৈ আমাৰ এই ফুকনো গৈছিলে ফুকন অনুফুকন তাৰপিছত ভকতসকলক সুধি ল'লোঁ যে বিহুসুৰীয়া দিহানাম এটা গাম আপোনালোকে বেয়া পাব নেকি ভকতসকলে আজ্ঞা দিলে গওক তাৰপৰা দিহানামটো মই গালোঁ গোৱাৰ লগে লগে তাত যিমান কেইগৰাকী আই আছিলে কোনোৱে ৰৈ থাকিব নোৱাৰিলে সকলোৱে নাছিলে তেতিয়া ভাবিলোঁ যে গীতটো ভালেই হৈছে চাগে এই গীতটো নহয় তেতিয়া সেইটো মই প্ৰথম আৰম্ভ কৰিছোঁ বাবুৰ পেডেল মাৰি এই গীতটোৰ পৰা আপুনি আৰম্ভ কৰিছে সেই সময়ত আপুনি সেই নিৰ্দিষ্ট সময়কণতে আপুনি সেই মুহূৰ্ততে ৰচনা কৰিলে সেই সময়তে মানে দিহানাম গাবলৈ লগ ধৰিলে আৰু যেতিয়া গীতটো ওলাইছিলে কিমান চনত ওলাইছিলে নাজানো নতুনকৈ কিবা এটা গাবগৈ লাগিব তেতিয়া মানে সেই পেডেল মাৰি গীতটো মই দিহানাম এভাগ সোমোৱাই পেলাই সেই গীতটো গাইছিলোঁ সেইটোকে মই গাই শুনোৱাওঁ দেই এ হৰি ৰাম ৰাম এ হৰি ৰাম ৰাম আৰু নাম আছে বুলি অ বান্ধৈ বৈকুণ্ঠলে যাওঁ ভাবোতে নাম অ বান্ধৈ হৃদয়তে পাওঁ আৰু নাম আছে বুলি অ বান্ধৈ বৈকুণ্ঠলে যাওঁ ভাবোতে নাম অ বান্ধৈ হৃদয়তে পাওঁ কৃষ্ণ বুলি আমি এনে বলিয়া হৃদয়ত আছে কৃষ্ণ চিনিব নোৱাৰা আহক চোনাই সকল বাপ সকল হবে মিলি হৰি নামকে গাওঁ আহক চোনাই সকল বাপ সকল হবে মিলি হৰি নামকে গাওঁ কৃষ্ণ এইটো আছিলে প্ৰথম সেইটো তাৰপিছতে সেই সমাজখনতে আকৌ এটা এই বিপিন চাওডাঙৰ ফাগুনী পলাশৰ ৰঙা ৰং নাজানো জোনমণি কালৈ মই সেইটো ছেকেণ্ড সেইটো চাপোৰ্ট ধৰি দিব দেই অকণমান বজালেও না বাজে ভগা বিন নাহিল জীৱনলৈ সুখৰ দিন ধৰিলে বিষয়ৰ জৰিয়ে পাই বান্ধিলে মেৰিয়াই সংসাৰী ধুনীয়া কেনে মোহনীয়া নহয় মানৱ দেহা চিৰযুগমীয়া অ মন
মাতিয়ে শিশুকাল গ'ল ৰং ধেমালিতে যৌৱন কাল গ'ল জীৱ কৰা প্ৰতিশ্ৰুতি নৰল হৰি ভজিবলে মনত নহ'ল পালেহি বৃদ্ধকাল সকলোৱে নেপায় ভাল হমেনে কি ময়ে বাৰু সকলোৰে জন জাল ভাবিলে বেয়া লাগেচোন মোৰ মন ভাবিলে বেয়া লাগেচোন মোৰ মন এনেকৈ ধৰণে এইটো গাইছিলোঁ আচলতে অতি সুন্দৰ এওঁক আচলতে বহুতে এই মুহূৰ্তত সামাজিক মাধ্যমত যেতিয়া তেখেত ভাইৰেল হৈছে সমালোচনা কৰিছে কিন্তু এইসকল শিল্পীক সমালোচনা কৰি আচলতে ঘৰতে বহি মোবাইলত সমালোচনা কৰাতকৈ তেওঁলোকৰ সৃষ্টিশীলতাৰ যি সৃষ্টিৰাজি সেয়াৰ প্ৰতি কিন্তু সন্মান জনাব লাগিব পেৰডি গীত তেওঁলোকে কিছুমান গানৰ সুৰত নিজৰ সৃষ্টি ঢালি দিছিল ইমান সুন্দৰভাৱে আপুনি আৰু বিভিন্ন সময়ত আপুনি বিভিন্ন গীত ৰচনা কৰিছে নে পেৰডি গীত ৰচনা কৰিছে তাৰপিছত আহিলে আমাৰ নাম ধৰ্ম সমাজে লগ ধৰিলে যে ককাইদেউ এই বিহু গামগৈ ওলাব নেগেৰা নামে লগত ঢোলো আছিলে বাৰু তেতিয়া এতিয়া কি গাম তেতিয়া মানে প্ৰথম হেৰি গীতটো ওলাইছে ডিস্কো ভণ্টি নানাচিবা বেয়া লাগে কি বেয়া লাগে নেকি বুলিয়ে গাই ডিস্কো ভণ্টিটো ওলালে তেতিয়া নাম ধৰ্ম সমাজলৈ গৈ তিতাবলৈ বিহু গাবলৈ গ'লোঁ এতিয়া কি গাম নতুনকৈতো কিবা এটা গাই শুনোৱাব লাগিব না এই দুটাটো গাইছোৱেই তেতিয়া ডিস্কো ভণ্টিটো গাই দিলোঁ বিহু নাম মানে তাত বিহু মানে এই সেইটো কুসুম কৈলাশৰ ঘৰতে গাইছোঁ কিন্তু বিপৰীতে তাৰমানে আজিকালি কি হয় ফাংচনবিলাকত ল'ৰা ছোৱালীবোৰে ছোৱালীবিলাকে জিন্সৰ পেণ্ট আৰু মিনি স্কাৰ্ট পিন্ধি বিহু নাচ মাৰি দিয়ে কিন্তু সেইটো কৰিব নালাগে না মেখেলা চাদৰ পিন্ধাসকলে বিহু নাচিছে ভাল কথা কিন্তু জিন্স পেণ্ট মিনি স্কাৰ্ট পিন্ধি বিহু নাচিলেতো বিহুটোক অপমান কৰা যায় মই গতিকে এই জিন্স পেণ্ট আৰু মিনি স্কাৰ্ট পিন্ধাসকলক মানে কথাটো কৈছোঁ যে বিহু তুমি নাচিবা বেয়া লাগে তাকে ক'লে তুমি বেয়াই পাবা চাগে ডিস্কো নাচিলেহে তোমাক মৰম লাগে সঁচাই মৰম লাগে ডেকাবোৰে তোমাৰ কথা সুধি থাকে মই নাজানো জিন্স পেণ্ট পিন্ধিবৰে পৰা মই নাজানো মিনি স্কাৰ্ট পিন্ধিবৰে পৰা সময় না বিহু তুমি নাচিবা বেয়া লাগে তাকে ক'লে তুমি বেয়াই পাবা চাগে তাকে ক'লে তুমি বেয়াই পাবা চাগে পঢ়া শুনাত বেছ ভাল চিনি নাপায় ঢেঁকীহাল তাঁতৰশাল কলাক্ষেত্ৰ চাবলৈ যায় ডলা চালনী চিনি নাপায় মাক দেউতাক সুধি চায় কাণফুলি জোনবিৰি মেজেংকাৰী থৈ দিয়ে দলি মাৰি এখন কাণত পিন্ধি লয় তিনি পাতকৈ কাণফুলি পিন্ধি লৈ মিনি স্কাৰ্ট জিন্স পেণ্ট তাও দিয়ে পিন্ধি লৈ মিনি স্কাৰ্ট জিন্স পেণ্ট দিনে দিনে বাঢ়ি যায় নতুন নতুন বয়ফ্ৰেণ্ড দেউতাই তোমাক পঠাই দিলে ঐ জান দূৰণিও দেশলে কলেজত পঢ়িবলে আনৰ দৰে বিলাতী মেম ইংলিছ মানুহ হ'বলে মায়ে তোমাক নিশিকালে ঐ জান বাহি বন কৰিবলে কাপোৰ নৈ ববলে দূৰণি দ পথাৰত গৈ ৰোৱা তোলা কৰিবলে মই নাজানো পাতি ছাগৈ প্ৰেমৰে মেলা মই নাজানো খহালা প্ৰেমৰ নৈ গৰা সময় না বিহু তুমি নাচিবা বেয়া লাগে তাকে ক'লে তুমি বেয়াই পাবা চাগে তাকে ক'লে তুমি বেয়াই পাবা চাগে যোৰহাটলৈ এটা গুৱাহাটীলৈ দুটা দিল্লীৰ পৰা বোম্বাইলৈকে হিচাপ কৰিলে দুইজনীয়ে বয়ফ্ৰেণ্ড হাতে পাছে 12টা পঢ়া শুনা শেষ কৰি সকলো গ'ল ঘৰা গৈ মাষ্টৰ জীয়েকহঁতৰ নপৰিলগৈ ভাগত এটা দুজনীকৈ ছোৱালী কেনেকৈনো বিয়া দিওঁ এতিয়াহে মাক দেউতাকৰ চিন্তা এই দামী কোম্পানী টাটা এই বিস্কুটৰ বিটেনিয়া এই ভাল পাবা গাঁৱৰ ডেকা এই ক'লা হকেই বা বগা এই প্ৰেমত পৰিলেই গম পাবা ভণ্টি ঐ যেন কলিয়ালতা কতো যে নাপায় বাধা লাগি যায় যেন ফেবিকল আঠা সময় না বিহু তুমি নাচিবা বেয়া লাগে তাকে ক'লে তুমি বেয়াই পাবা
পাবা চাগে ডিস্কো নাচিলেহে তোমাক মৰম লাগে সঁচাই মৰম লাগে ডেকাবোৰে তোমাৰ কথা সুধি থাকে মই নাজানো জিন্স পেণ্ট পিন্ধিবৰে পৰা মই নাজানো মিনি স্কাৰ্ট পিন্ধিবৰে পৰা মইনা বিহু তুমি নাচিবা বেয়া লাগে তাকে ক'লে তুমি বেয়াই পাবা চাগে তাকে ক'লে তুমি বেয়াই পাবা চাগে তাকে ক'লে তুমি বেয়াই পাবা চাগে সঁচাকৈ অতি সুন্দৰ খুব ভাল লাগিছে আপোনাৰ কাষত আহি প্ৰথমতে কথা অলপমান আছিলে মাক হ'ল দেউতাক মাষ্টৰ মাক হ'ল মাষ্টৰণী ল'ৰা নাই কিন্তু ছোৱালীহে দুজনী মাক দেউতাক ভাড়া ঘৰত ছোৱালী থাকে হোষ্টেলত গাঁৱলৈ অহা নাই বোকা পানী দেখা নাই মেখেলা চাদৰ নিপিন্ধে বিহু নাচিব নাজানে বছৰেকৰ মূৰত বিহুটো আহে পিন্ধি লৈ মিনি স্কাৰ্ট জিন্স পেণ্ট মাৰি দিয়ে ডিস্কো ডেন্স এইটোকে থাকি গ'ল থাকি গৈছে ঠিক আছে খুব ভাল লাগিলে আপোনালোক আহক আপোনাৰ ৰাইজ গোটেইখিনি আছে আপোনালোক আহক তাৰ পৰা চাই আছে গোটেইখিনি ভিতৰলৈ সোমাই আহক ওচৰৰ পৰা দেখিলে বেছি ভাল লাগিব আহক ৰাইজ আহক খুব ভাল লাগিছে আপোনাৰ পৰিয়াল আৰু কোন কোন আছে পৰিয়াল আমাৰ চাৰিজন আছোঁ আইগৰাকী অকণমান আহকচোন আমি পৰিয়ালক চিনাকি কৰি দিওঁ আহক বাকী আহক সোমাই আহক আপোনাক ইফালৰ পৰা বাহিৰ আহক ভিতৰলৈ আহক চবৰ লগত কথা পাতিম আহক আইগৰাকী অকণমান আহক আমি চিনাকি কৰি দিওঁ ভোগেশ্বৰ গগৈ শিল্পীগৰাকী এয়া তেখেতৰ পত্নী আমি তেখেতকো চিনাকি কৰি দিছোঁ তেখেতক অকণমান তেখেতক লৈ কিবা ৰচিছিলে নেকি তেখেতলৈ এটা লিখিছিলোঁ বাৰু কিন্তু কথাটো এইটো কাকো দিয়া নাই ফটকৈ তুমি মনত পেলাই দিলে এতিয়া কথাটো বৰ বেলেগ হ'ব দেখোন কথাটো আজি কৰিব নালাগে তাৰমানে বিয়াখন মোৰ অকণমান পতা দেই তো ছোৱালী বিচাৰি ঘূট মিটাই ফুৰিছোঁ এতিয়া কোনোবাই আহোঁ কয় কোনোবাই নাহোঁ কয় কোনোবাই খেতি ল'ৰালে নিদিওঁ বুলি কয় চাকৰি ল'ৰা লাগে তেনেকুৱাতে মনতে অলপমান দুখ লাগিলে তেতিয়া চিন্তা কৰিলোঁ গীত এটাকে উলিয়াওঁ নামটো এতিয়া মই গীতটো ফটকৈ নাহিছে দেই মোক চব ডিলিটো হৈ গৈছে কিছুমান কাৰণ লিখি থোৱা নাই যে পেলালে আহিব চাগে কি কম নে কি বুলি আছিলে গানটো মই নাহিব দেই মই ফটককৈ মই নাহিব কোনটো গান আছিলে 33 বছৰ পাৰ কৰিলোঁ মনতে ভাবিলোঁ এজনী গোটাই লৈ ঘৰখনি পাতি লওঁ এই শিমলু গছ বেচি লওঁ গহনা গঢ়ালোঁ ছোৱালী বিচাৰি দালালি ধৰিলোঁ দিওঁ দিনে ধৰি লগৰবোৰক এৰিলোঁ সাধু সং এৰিলোঁ ছোৱালী বিচাৰি পগলা হৈ গ'লোঁ মই এজনী দুজনীকৈ 10জনীমান চালোঁ পচন্দৰ ছোৱালী কাকোৱে নাপালোঁ খেনুজনীক পচন্দ কৰোঁ মাক দেউতা সুধি চাং এই খেতি কলাৰ ল'ৰালৈ বোলে এই ছোৱালী কেনে দিওঁ হেনো দিনে ধৰি সাধু সং এৰিলোঁ সন্তৰ সং এৰিলোঁ ছোৱালী বিচাৰি পগলা হৈ গ'লোঁ মই এই ছোৱালী বুলি হাবাথুৰি খালোঁ পচন্দৰ ছোৱালী মেলেঙতে পাই গ'লোঁ হেনো এই বজাৰলৈ গৈছিলোঁ এই লোকেল মুৰ্গী নাপালোঁ নতুনকৈ ওলোৱা ব্ৰইলাৰকে আনিলোঁ হেনো দিনে ধৰি সাধু সংগ লৈলোঁ সন্তৰ সংগ লৈলোঁ সমাজতে এজন ভাল মানুহ হৈ গ'লোঁ মই সঁচাকৈ অতি সুন্দৰ শেষৰ শব্দ দুটা উল্টা উল্টি হ'ল ঠিক আছে কেনেকুৱা লাগে ভালে লাগে শুনি মই নাগাওঁ নাজানো তেখেতে শুনি ভাল লাগে আপোনাক লৈ ৰচিছিলে তেতিয়া আপোনাক শুনাইছিলে বাৰু ঠিক আছে ধন্যবাদ আপুনি ব্যস্ত হৈ আছে আপুনি যাব আপুনি ঘৰত কাৰণ নিশ্চয় যথেষ্ট কাম থাকিব আপোনাক বহক আমি কথা পাতিম মই ছাৰৰ ওচৰলৈ আহিছোঁ নগেন গগৈ ছাৰ এগৰাকী ইয়াৰে অঞ্চলৰে এগৰাকী শিক্ষক হয় তেখেতে আৰু তেখেতে এই গাঁওখনৰ বাবে প্ৰতিটো মুহূৰ্তত ৰাইজৰ বাবে কাম কৰি থাকে ৰাইজৰ বাবে নিজক উচৰ্গা কৰা এগৰাকী ব্যক্তি নগেন গগৈ ছাৰক আমি প্ৰথমে স্বাগতম জনাইছোঁ এগৰাকী শিল্পী
ভোগেশ্বৰ গগৈক উলিয়াই আনিবৰ বাবে আপুনি বহুত চেষ্টা কৰি আছিলে আজি আপোনাৰ চেষ্টা অলপ সফল হোৱা যেন নিশ্চয়কৈ অনুভৱ হৈছে কি ক'ব? সঁচাকৈ আজি খুবেই ভাল লাগিছে। মই প্ৰথমে সত্যলৈ ধন্যবাদ জনাইছোঁ। আপোনালোক যে ইমান দূৰৰ পৰা আহি আমাৰ অঞ্চলৰ এগৰাকী যিগৰাকী ব্যক্তিৰ প্ৰতিভা আছে, সুপ্ত প্ৰতিভাই বিকাশৰ পথ বিচাৰি থাকে, পথ যেতিয়াই প্ৰশস্ত হয় প্ৰতিভাই তেতিয়াই স্ৰোতস্বিনী তীব্ৰ গতিত ধাৱমান হয়। আমি দেখিছোঁ তেখেতৰ প্ৰতিভা আছে, সৰুৰে পৰা আছিল। আমি কাইটি বুলি কওঁ, আমাৰ গাঁৱলীয়া ভাষাত কাইটি বৰ সন্মানীয় ব্যক্তি। এই কাইটিক উলিয়াই নিবৰ কাৰণে মই যথেষ্টখিনি কষ্ট কৰিছিলোঁ আৰু ইতিমধ্যে আমি আজি 4 বছৰমানৰ পৰা তেখেতক উলিয়াবলৈ যত্ন কৰি আছিলোঁ। কিন্তু শেহতীয়াকৈ এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত যিটো ভাইৰেল হৈ মই অতিকে আনন্দিত হৈছোঁ আৰু কালি আমাৰ গাঁৱত পাতিছোঁ যে আমি অন্ততঃ সুখী হৈছোঁ। আমাৰ ৰাজহুৱা মিটিং আছিলে যে আমাৰ অঞ্চলৰ এটি সম্পদ প্ৰচাৰ আৰু প্ৰসাৰ হৈছে। তাৰ কাৰণে আমি সকলো নিউজ চেনেললৈ ধন্যবাদ জনাইছোঁ আৰু যিসকলে ভাইৰেল কৰিছে তেখেতসকললৈও আমি ধন্যবাদ জনাইছোঁ। আচলতে আমাৰ অসমীয়া সমাজখন এনেকুৱা, আমি যদি কোনোবাই যদি উঠি যায় আমি তললৈ টানিবলৈ চেষ্টা কৰোঁ। সেইটো আমি দেখি আহিছোঁ আৰু জীৱিত অৱস্থাত আমি কাৰো কৰ্মত স্বীকৃতি দিবলৈ নিবিচাৰোঁ। আমি ডক্টৰ ভূপেন হাজৰিকাৰ কথাই ক'বলৈ যাওঁ, জীয়াই থকা সময়ত হয়তো বহুতে তেখেতক বেয়া পাইছিল, বদনাম গাইছিল, কিন্তু মৰা সময়ত আপুনি দেখিছে কিমানবোৰ মানুহ তাত গোট খাইছে। আকৌ এতিয়া আমি যদি চাওঁ শেহতীয়া ৰাজীৱ হদিয়াৰ কথাটো চাওঁ, ৰাজীৱ হদিয়াক আমি গুৰুত্বই নিদিলোঁ। আচলতে আমি নেজানিলোঁ। নজনাৰ গোটেই কাৰণটো হৈছে কি, আমি সদায় কেৱল নাম বিচাৰি যাওঁ। আমি নাম বিচাৰি যাওঁতে আমাৰ যিসকল নামী হৈ গ'ল তেখেতসকল নামীয়ে হৈ গ'ল। তেখেতসকলক লাগিব হয়, কিন্তু লগে লগে আমাৰ এই গাঁৱত থকা যিবিলাক সুপ্ত প্ৰতিভা, সেই প্ৰতিভাসমূহ উলিয়াই নিয়াটো আমাৰ দায়িত্ব আৰু কৰ্তব্য বুলি আমি ভাবোঁ। প্ৰতিভা আৰু দায়বদ্ধতা এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি। এই প্ৰতিভাসমূহ আমি সমাজখনে যদি দায়বদ্ধতাৰে উলিয়াই নিব নোৱাৰোঁ তেতিয়াহ'লে আমি মানুহ হিচাপত জন্মগ্ৰহণ লোৱাটো কোনো সাৰ্থক নাথাকে বুলি মই অনুভৱ কৰোঁ। আৰু মই আজি এই সত্যৰ যোগেদি এটা কথা মই ক'ব খুজিছোঁ, মই আচলতে এটা কথা খুব চাই থাকোঁ যে কোনখন গাঁৱত কোনগৰাকী ব্যক্তিয়ে বিশেষভাৱে সমাজৰ কাৰণে অৰিহণা যোগাইছে, জাতিৰ কাৰণে অৰিহণা যোগাইছে, সেইসকল ব্যক্তিক মই সদায় চাই আছোঁ। আৰু সেইসকল ব্যক্তি মই জীৱিত অৱস্থাতে তেখেতসকলৰ যিবোৰ তথ্য, সেই তথ্যসমূহ মই ধৰি ৰাখিছোঁ আৰু প্ৰত্যেকগৰাকী ব্যক্তিৰ বিশেষভাৱে অৰিহণা যোগোৱা প্ৰত্যেকগৰাকী ব্যক্তিৰ মই ফটোসমূহ খুব সুন্দৰকৈ সংৰক্ষণ কৰি ৰাখিছোঁ। এটা সময় আহিব যিটো সেই সময়টোত যাতে আমি তেখেতসকলক লৈ আমি গৌৰৱ কৰিব পাৰোঁ। হয় হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ ওচৰত যথেষ্ট সমল আছে। আমি প্ৰতিশ্ৰুতি দিছোঁ আপোনাৰ সেই সমলসমূহ, আপোনাৰ যি প্ৰচেষ্টা তাত আমি কিঞ্চিতমান যদি আমি কৰিব পাৰোঁ, আমি নিশ্চয়কৈ দায়বদ্ধতাৰে আপোনাৰ লগত আমি সহযোগিতা কৰিম। সহযোগী অনুৰাগে প্ৰথমে এটা পৰিৱেশ দেখুৱাওক। পিয়ালিত বহি এইসকল আইমাতৃয়েও আজিৰ এই অনুষ্ঠানটো উপভোগ কৰিবৰ বাবে আহিছে। এগৰাকী শিল্পীক ভোগেশ্বৰ গগৈক তেনেধৰণে আচলতে সকলোৱে সন্মান জনায়। এইখন গাঁৱত এটাই ভাল লাগিছে, ভকত বৈষ্ণৱসকল আছে, ইমান ধুনীয়াকৈ সহযোগিতা কৰিছে, সকলোৱে খুব ধুনীয়াকৈ সহযোগিতা কৰিছে, খুব ভাল লাগিছে। নগেন গগৈ ছাৰৰ লগত কথা পাতি ইতিমধ্যে উপলব্ধি কৰিছোঁ তেওঁ কিমান প্ৰচেষ্টা কৰিছিলে। সমান্তৰালভাৱে আপোনালোকে খুব ধুনীয়াকৈ সহযোগিতা কৰে, কেনেকুৱা লাগে? ভাল লাগিছে। আমাৰ পিছপৰা অঞ্চলৰ পৰা এজন এনেকুৱা বাপ ওলাই আহিছে, ভাল লাগিছে। কৃষ্ণ, চকু পানী ওলাই গৈছে। চাওক কিমান মৰম, কিমান আন্তৰিকতা, ইজনে আনজনৰ প্ৰতি কিমান দায়বদ্ধতা তেখেতৰ চকুত চকু পানী দেখিবলৈ পোৱা গৈছে। এয়াই আচলতে এখন নিভাঁজ গাঁৱত ৰাইজৰ প্ৰতি ইজনে আনজনৰ প্ৰতি থকা মৰম, ভাল পোৱা, আন্তৰিকতা। আপোনালোকক কিন্তু আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে ইমান ধুনীয়াকৈ কৃষ্ণ জয় গুৰু শংকৰ। আমিও আপোনালোকৰ প্ৰতি কৃতজ্ঞ, যিহেতু আপোনালোকে বাট কৰি পাই আমাৰ ইয়ালৈ আহিছে তেখেতৰ যি প্ৰতিভা তাক জাগ্ৰত কৰিবলৈ। আৰু তেখেতে সঁচাকৈয়ে আমাৰ এজন শ্ৰদ্ধাৰ দদাইদেউ, ককাইদেউ, বৰ্তা নহয় জানো আমাৰ গাঁৱলীয়া সমাজৰ। তেখেতক আগবাঢ়ি যাওক, এই আমি কামনা কৰিছোঁ। কৃষ্ণ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাল লাগিছে। কি ক'ব এই মুহূৰ্তত? কৃষ্ণ জয় গুৰু শংকৰ। যে আপোনালোক আহি এই আমাৰ গাঁৱত উপস্থিত হোৱাৰ বাবে, আপোনালোক এই সত্যৰ যি প্ৰচাৰ মাধ্যমৰ আপোনালোক বিষয়ববীয়া, আপোনালোক সকলোলৈকে মোৰ আন্তৰিক মই ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই পিছপৰা গাঁওখনৰ পৰা যে আমাৰ এটা প্ৰতিভা আপোনাৰভাৱে প্ৰচাৰ কৰাৰ কাৰণে আপোনাৰভাৱে আগবাঢ়ি আহিলে, আপোনালোকক মই ধন্যবাদ জনাইছোঁ। আৰু আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনত আমাৰ এই ককাইদেউৰ যি এই গীতটি প্ৰচাৰ হ'ল, সেই প্ৰচাৰ কৰাৰ সকলো মই ধন্যবাদ জনাইছোঁ। আৰু মই এটা কথা ক'বই লাগিব যে আমাৰ ককাইদেউৱে আমাক লগত লৈ আমি বহু গাঁৱত দিহানাম গাই ঘূৰি ফুৰিছিলোঁ। আপোনালোকক জনাইছেই তেওঁ যে এই দিহানামৰ পৰাই প্ৰথম তেওঁৰ এই পেৰডি গীতসমূহ আৰম্ভ কৰিছিলে।
আৰু প্ৰতিটো গীতৰ তেওঁ আৰম্ভণিতে আমি তেখেতে মোক অকণমান হ'লেও সংগ লয় আমি তেনেকৈ পাইছোঁ। গতিকে তেখেতক আপোনাৰভাৱে আগবঢ়াই নিয়াৰ বাবে আজি প্ৰচাৰ কৰাৰ বাবে মই আপোনাৰ সকলোলৈকে ধন্যবাদ জনাইছোঁ। আমাৰ পিছপৰা গাঁওখনৰ পৰা এনেকুৱা এটা প্ৰতিভা যে সুপ্ত হৈ থকা প্ৰতিভা আপোনাৰভাৱে প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰাৰ কাৰণে সকলোলৈকে মই ধন্যবাদ জনাই এয়া আমাৰ দায়িত্ব দায়বদ্ধ। চমুকৈ কি ক'ব? কৃষ্ণ জয়গুৰু শংকৰ সুপ্ত প্ৰতিভাবোৰ আপোনালোকে বিকাশৰ হেতু যিহেতু আমাৰ এই গাঁৱলীয়া অঞ্চললৈ আহিলে আপোনালোকক ধন্যবাদ জনাইছোঁ দেই। কৃষ্ণ। চমুকৈ আপোনাৰ পৰা। আমিও যথেষ্ট আনন্দিত হৈছোঁ আজি এনেকুৱা এখন ভিতৰুৱা অঞ্চলত আপোনালোক আহি সমবেত হৈ আমাৰ এই ভোগেশ্বৰ গগৈ বৰ্তা দদাই সমস্তজনে সকলোৰে মৰমৰ তেখেতৰ যে ভিডিঅ' আপোনালোকে দেখুৱাই সমগ্ৰ অসমতে ইতিমধ্যে বিয়পি পৰিছে এখেতৰ মানে যি গীত পৰিৱেশন কৰিলে তাৰ বাবে আমি অতিশয় আনন্দিত। কৃষ্ণ জয়। ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভোগেশ্বৰ গগৈ ডাঙৰীয়া, আপোনাক কিন্তু সকলোৱে বৰ আন্তৰিকতা খুব ভাল পায়। আপোনাৰ সেই শিল্পী সত্তা, আপোনাৰ যি সৃষ্টিশীলতা সেই সকলোৱে সন্মান জনায়। সকলোকে আচলতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু বহুত পেৰডি গীত গাইছে আপুনি, বিভিন্ন সময়ত যেতিয়া সমাজৰ যেতিয়া ৰাজ্যত কিবা দুখৰ পৰিৱেশ দেখে তেতিয়াও আপুনি পেৰডি গীত গায়, সুখৰ সময়তো পেৰডি গীত গায়। তেতিয়া আৰু দুটামান আমি পেৰডি গীত শুনিম। মই প্ৰথমতে জুবিনৰ এটি গীত দেৰগাঁৱত যোৱাবাৰ যিটো এক্সিডেণ্ট হৈ কিমানজন ঢুকাইছিলে, তাৰমানে তেখেতসকলে এৰিলে টিলিঙা মন্দিৰলৈ গোলাঘাট জিলাৰ দেৰগাঁৱৰ ঘটনাটো টিলিঙা এতিয়াও কোনেও পাহৰিব পৰা নাই সকলোৰে। তাত এগৰাকী কণমানিও আছিল। সেই ঘটনাত মানে এক্সিডেণ্টত মৃত্যু হ'ল। মই সেই কণমানিজনী লৈ গীত এটা লিখিছিলোঁ। আবেলি আবেলি ককাৰ হতে ফুৰিবলে মন নেযায়নে বাৰু, ফুৰু ফুৰু যেন আৰু গধূলি গধূলি ককাৰ সাধু শুনিবলে মন নেযায়নে বাৰু, শুনো শুনো যেন আৰু ৰে ৰে ৰা 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 ৰে ৰে ৰা 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 ৰে ৰে ৰা ৰে ৰা ৰে ৰা ৰে ৰে ৰা 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 ৰে ৰে ৰা 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 ৰে ৰে ৰা ৰে ৰা ৰে ৰা। গোলাঘাট ভৰলুৱা গাঁৱৰে বহুজনে একেলগে গৈছিলে টিলিঙা মন্দিৰলে এষাৰ আশীৰ্বাদ ল'বলে, বিধিৰ বিধান কোনেও নেজানে মৃত্যু কেতিয়া আহে, বাস্তৱতে MVIৰ দৰে খোপনি লয় য'তে ত'তে, চিলিমিলি টোপনিতে প্ৰাণ হৰি নিলে দেৰগাঁৱতে, আবেলি আবেলি ককাৰ হতে ভেলাঘৰলে যাবৰ মন নাযায়নে বাৰু, নেযাওঁ নেযাওঁ মই আৰু, পুৱতি নিশাতে মেজি জুই ফুৰাবলে ককাক নজগাওঁ আৰু, মই নেযাওঁ নেযাওঁ আৰু। শ্ৰীকৃষ্ণ গোসাঁয়ে আহিছিলে পৃথিৱীলে ব্যাধৰ হৰ প্ৰহাৰতহে প্ৰভু গ'ল বকুণ্ঠলে, আমিও আহিছোঁ সংসাৰলে মাথো দুদিন জিৰণি ল'বলে, সময় হ'লেই যাব লাগে নিজৰ নিজৰ ঘৰলে, মাথো দুদিন আগে পিছে হয়তো কোনোবা একেলগে, আবেলি আবেলি ককাৰ হতে বিহু গাবলে যাবৰ মন নাযায়নে বাৰু, নেযাওঁ নেযাওঁ মই আৰু। কৃষ্ণ। সুন্দৰ। তেখেতসকলক স্মৰণ কৰি আপুনি এনেধৰণে ৰচিছিলে। আৰু কি কি আছে ভাল লগা? কিছুমান ডিলেট হৈ গৈছে মই ক'লোৱেই। যি কি নহওক ইমান সময় আপোনালোকে দিয়াৰ বাবে খুব ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই জুবিনৰ আৰু এটা গাই দিব দেই, বেছি সময় নলওঁ, আমাৰ সিদ্ধ ল'বলৈ হৈছে। এইটো চুটিকে গোটেই দিনে গাওঁ। এইটো মানে হেৰি হৈছিলে, এইটো এই জেঠমহীয়া বহাগমহীয়া টেঙা শাক খাই খুব ভাল পায় নহয় ৰাইজে। টেঙা মৰা শাক মানে ঢেকীয়া টেঙা খুটা টেঙাই মানে একদম দোকানী গুচি যায় ফটা কাঁহীয়ে। তেতিয়া জুবিনৰ মানে গীতটোলৈ মনত পেলালোঁ, মানুহজনী শুনোৱাইছোঁ।
প্ৰতিদিনে খুৱাই খুৱাই লগাই দিলি গণ্ডগোল কণ বিলাহী লগত খটুৰা টেঙা কৰে জোল একাহী দুকাহী ফটা কাঁহীত গমকেই নাপালোঁ খালোঁ কেই কাঁহী প্ৰতিদিনে খুৱাই খুৱাই লগাই দিলি গণ্ডগোল কণ বিলাহী লগত খটুৰা টেঙা কৰে জোল ব্ৰইলাৰ নহ'লেও খাব পাৰি আলু গুটি পিটিকা কৰি ভেদাইলতা পাতত দিয়া বাৰী সুন্দৰী পিৰালিৰ মচন্দৈ আৰু মানিমুনি সঘনাই খালেওচোন নকৰে পেটৰ আমনি প্ৰতিদিনে খুৱাই খুৱাই লগাই দিলি গণ্ডগোল কণ বিলাহী লগত খটুৰা টেঙা কৰে জোল সম্পূৰ্ণ নকৰিলোঁ মই সম্পূৰ্ণ কৈ দিয়ক নকৰে নেকি আৰু 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 বিহু এটা আমি এবাৰ বিহু কৰিম অকণমান থিয় হৈ দিয়কচোন সকলো ভকত বিহু নাই নি আপুনি এটা ক'লে যে ৰাইজে বিহু বুলি ক'লে যে বিহু মানে এনেকুৱা ধৰণৰ মই বিহু গাবলৈ হ'লে ক'ৰবাত যদি গাবলগীয়া হয় দিহা নামবোৰ মানে বিহু সুৰীয়াত গাই দিওঁ আপোনাক সকলো হওক মানে কথাটো এনেকুৱা ধৰণৰ আমি কেমেৰাত সকলোকে আবদ্ধ কৰিব লাগিব নহয়নে আমি কেমেৰাত সকলোকে আবদ্ধ কৰিব লাগিব তেতিয়া আপুনি কিবা এটা গাই যদি সকলোৱে অকণমান সহযোগ কৰি নাচি দিয়ে তেতিয়া আমি সকলো কেমেৰাত আবদ্ধ কৰিব পাৰিম অকণমান ধুনীয়াকৈ মই কৈছোঁ এইটো কাৰণ দিহা নামে খাই গাম বিহু সুৰীয়াত সকলোৱে সহযোগ কৰক আমি আপোনালোক সকলো আহিছে সেইটোৱে ভাল লাগিছে আৰু সকলোকে আমি কেমেৰাত অনুৰাগ সকলোকে কেমেৰাত আবদ্ধ কৰিবা গাঁৱৰ ৰাইজ দলে বলে আহি যে আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে সেয়া আমাৰো সৌভাগ্য আপোনাক লগ কৰিবলৈ আহিছে সকলোৱে আপোনাক মৰম দিছে আন্তৰিকতা দিছে ইমান আপোনাৰ প্ৰতি দায়বদ্ধতা আপোনাৰ প্ৰতি ভাল পোৱা সেইখিনি দেখিও ভাল লাগিছে সকলোকে কেমেৰাত আবদ্ধ কৰা এটা দিহা নাম কৰক মই মানে বিহু নাম গাবলগীয়া হ'লে ক'ৰবাত এই দিহা নামকে বিহু সুৰীয়া সুৰত গাই দিওঁ কিন্তু আমাৰ অসমৰ ৰাইজে এইটো দুখ নধৰিব মোক কাৰণ মনৰ আনন্দতে এই হৰিনামবিলাককে ভাল সুৰ পালে মানে ভুলটো ধৰিবলৈ চেষ্টা কৰোঁ সেই সুৰতে গীতটো গাই দিওঁ মানে এটা সময়ত এটা গীত ওলাইছিলে কিবা নিচা দিও প্ৰেমত বাধা নিদিবা এইটো এই গীতটো বৰ ধুনীয়া হৈছিলে তাৰপিছত সেই সুৰটোতে মই মানে দিহানাম ভাষা ভৰাই দিলোঁ দেই এই আইসকল আহিছোঁ মই ইয়ালৈ বাপসকল হৰি নাম গাবলৈ এই আইসকল ভুল হ'ল আইসকল আহিছোঁ মই ইয়ালৈ বাপসকল ভকতৰ সংলৈ আইসকল ভকতৰ সংতে বাপসকল হৰি নাম গাবলৈ জানিলোঁ মই হৰি বিনে গতি নাই জনমে জনমে প্ৰভু দিবা যেন চৰণত ঠাই এয়া মোৰ কাকুতি বাণী এয়া মোৰ কাকুতি বাণী আইসকল আহিছোঁ মই ইয়ালৈ বাপসকল হৰি ৰলৈ বাপসকল তোৰ সংতে বাপসকল হৰি নাম গাবলৈ জানিলোঁ মই হৰি বিনে গতি নাই জনমে জনমে প্ৰভু দিবা যেন চৰণত ঠাই এয়া মোৰ কাকুতি বাণী কাকুতি বাণী চমুৱাই থলো মানে আৰু একদম আপোনাক লগ পাই গম পাইছোঁ ভোক লাগিছে সকলোৱে নিশ্চয়কৈ এতিয়া দুপৰীয়া সাজ ল'বৰ হৈছে সকলোৰে ভোক লাগিছে কিন্তু আমি শেষত মানে আপোনাক পাই পেলাই লগ পাই এৰিবলৈ মন যোৱা নাই গতিকে শেষত আৰু এটা খুব ধুনীয়াকৈ আপোনাৰ ৰচনাৰ এটা পেৰডি শুনিম আৰু সামৰণি মাৰিম সকলোৱে পুনৰবাৰ সহযোগ কৰিব বৈ লওক বেছি সময় থৈ থাকিব নোৱাৰে হয় হয় অকল কলটো ন কলটো হ'ব দেই ভাবিব লাগিব সময় লাগে নহয় এয়া আচলতে ভোগেশ্বৰ গগৈ শিল্পীগৰাকীৰ ঘৰত আহি আমাৰ সঁচাকৈ ভাল লাগিছে আৰু বিশেষকৈ ৰাইজৰ যি এই তেখেতৰ প্ৰতি মৰম ভাল পোৱা সেইটো দেখি আটাইতকৈ বেছি ভাল লাগিছে জুবিনৰ গুৰ মোৰ গলা গৈ এই গীতটো এই সুৰত এটা গাইছোঁ মানে এইটো বন্ধন গোটৰ যেতিয়া বন্ধন গোটৰ মানুহবোৰ আইসকল ইফাল সিফাল হৈ গৈছিলে কাৰোবাৰ লগত কোনোবাৰ লগত এনেকুৱা কিছুমান ঘটনা হৈ গ'ল মই তেতিয়া মানে এইটো গীত লিখিছিলোঁ অকণমান গাম দেই বেছি নহয় এইটো সম্পূৰ্ণ নাগাওঁ দিব লাগিব
অ' মোৰ মানুহজনী ঐ কেলৈ গলি মোক এৰি থৈ এবাৰো নেভাবিলি তই হৈ গ'লো ফিউজ বাল্ব মই বন্ধন গোটৰ ধনেৰে স্কুটি কিনি দিলোঁ তাতো নভৰিলে তোৰেনো মন ছেভিং গোটৰ ধনেৰে মোবাইল কিনি দিলোঁ লাগি গ'ল নেকি তাতে ৰং নাম্বাৰ অ' মোৰ মানুহজনী ঐ কেলৈ গলি মোক এৰি থৈ এবাৰো নেভাবিলি তই হৈ গ'লো ফিউজ বাল্ব মই হ'ব অকণমানে গাল দেই কৃষ্ণ ধন্যবাদ জ্ঞাপন কৰিছোঁ সঁচাকৈ শিল্পী ভোগেশ্বৰ গগৈ আমি আজি কাষত পাই খুব ভাল লাগিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনত এইগৰাকী শিল্পীয়ে এটি পেৰডি গীত পৰিৱেশন কৰিছিলে আৰু যি গীতটোৱে সামাজিক মাধ্যমত আলোড়ন সৃষ্টি কৰিলে ভাইৰেল হৈ পৰিলে তাৰপিছতেই আমি সেইগৰাকী শিল্পীক বিচাৰি এই যোৰহাট নগৰৰ পৰা ভিতৰৰ মৰিয়নিৰ ভিতৰৰ এই গাঁওখনত আহি উপস্থিত হ'লোঁ আৰু ৰাইজে আমাক সম্পূৰ্ণ সহযোগিতা কৰিলে তেখেতৰ প্ৰতি মৰম দেখিলোঁ তেখেতৰ প্ৰতি দায়বদ্ধতা দেখিলোঁ সেয়া দেখি ভাল লাগিলে ভোগেশ্বৰ গগৈক আমি বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেখেতৰ সুদীৰ্ঘায়ু কামনা কৰিছোঁ আৰু আমাক এইখিনি সংযোগ কৰি দিয়াৰ বাবে নগেন গগৈ ছাৰক আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰবাৰ আপোনালোক সকলোকে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সময় আপোনালোকে সহযোগী অনুৰাগে দেখুৱাব এইসকল আই বাপসকলে আমাৰ লগত এই অনুষ্ঠানত সকলোৱে অংশগ্ৰহণ কৰাৰ বাবে পুনৰবাৰ আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শিল্পী ভোগেশ্বৰ গগৈ তেখেতৰ আপোনাৰ সুদীৰ্ঘায়ু কামনা কৰিছোঁ এনেধৰণে কৃষ্টিৰ পথাৰখনত আপোনাৰ